গুটি ফুলৰ গামোচা নিদিলা লাহৰি অ যোৱাবাৰ বিহুতে তুমি এই বেলি বিহুতে তোমাকে দেখা পায় ও মনে মোৰো নমস্কাৰ মই অমিত বৰদলৈ আপোনালোকে চাই আছে ইউটিউব চেনেল অমিত 360 মিডিয়া আজি মই আহিছো যোৰহাট কটকী পুখুৰী নাওহলীয়া গাঁৱৰ চিৰঞ্জিত লাহনৰ ঘৰত অসমীয়া বুলিলেই আহি পৰে গামোচাৰ কথা গামোচা মানেই হ'ল স্বাভিমান গামোচা মানেই হ'ল মৰম আৰু সেই গামোচাই তৈয়াৰ কৰি উলিয়াইছে এইখিনি সামগ্ৰী তুমি দিয়া গামোচাৰে জুনুঙা মই চিলাই লম জুনুঙা মই চিলাই লম মৰমৰ ৰুমালখনো চিনি মত মেৰিয়াই লম আখাৰে বৰে ঘৰত বাকৰ গৰু সোমাব বাকৰ গৰু সোমাব মৰমৰ প্ৰতিদানে মগনীয়া কৰিব মৰমৰ প্ৰতিদানে মগনীয়া কৰিব তুমি দিয়া গামোচাৰে জুনুঙা মই চিলাই লম জুনুঙা মই চিলাই লম মৰমৰ ৰুমালখনো চিনি মত মেৰিয়াই লম আখাৰে বৰে ঘৰত বাকৰ গৰু সোমাব বাকৰ গৰু সোমাব মৰমৰ প্ৰতিদানে মগনীয়া কৰিব মৰমৰ প্ৰতিদানে মগনীয়া কৰিব সঞ্জীৱ দা কি খবৰ ভালে আছো তোমাৰ ভালনে মোৰ ভালে আপুনি আমাৰ দৰ্শকসকলক আপোনাৰ পৰিচয়টো দাঙি ধৰক নমস্কাৰ মোৰ নাম শ্ৰী চিৰঞ্জিত লাহন মোৰ ঘৰ কটকী পুখুৰী নাওহলীয়া গাঁও বৰ্তমান আপুনি কেনেকুৱা ধৰণৰ কামত ব্যস্ত হৈ আছে মই মানে বৰ্তমান এই গামোচাৰ পৰা নিৰ্মিত দৰা বৰ্ণৰ সাজৰ ছাতি আৰু মানে স্বাভিমান গামোচাৰ পৰা মই তৈয়াৰ কৰি উলিয়াইছো আৰু বৰ্তমান মই গামোচাৰ পৰা টুপিও তৈয়াৰ কৰিছো হয় টুপিখিনি এয়া ধৰক মই পিন্ধিয়ে আছো এনেকুৱা টুপি বৰ্তমান মই দৰ্শকসকলক জনাব খুজিছো যে চিৰঞ্জিত দা দৰা বৰ্ণৰ ছাতি নিৰ্মিত কৰি পেলাই খুব চৰ্চা লাভ কৰিছে আৰু তেওঁৰ পৰাই সবিশেষ জানিম যে এই ছাতি কেনেকৈ নিৰ্মাণ কৰে কিমান দিন লাগে কি কথা তেওঁ নিজৰ মুখেৰে জানিম মিনিমাম 3 দিন লাগে তাকো মানে মই একেৰাহে যদি মই লাগি থাকো তেতিয়া হয় মই আপোনাৰ পৰা জানিব বিচাৰিম এনেকুৱা ধৰণৰ ছাতি বনাবলৈ আপোনাৰ ধাৰণাটো ক'ৰ পৰা আহিলে মই ভাবিলো কি মানে অসমীয়া দৰাই সদ্যহতে ক'লা ছাতিটো ব্যৱহাৰ কৰি আহিছে ক'লা ছাতিৰ পৰিৱৰ্তে যদি অসমীয়া স্বাভিমান গামোচাৰ পৰা তৈয়াৰ কৰিব পাৰোঁ তেতিয়া মানে অকণমান আধুনিক মানে আমাৰ অসমীয়া সমাজত প্ৰচাৰ কৰিব পৰা হ'ব গামোচাক লৈ পেলাই তেনে ক্ষেত্ৰত মোৰ সখী পুলিবৰৰ জয়ন্ত কুমাৰ বৰাই মোক উৎসাহটো দিলে তই এই মানে কামটোত আগবাঢ়িব পাৰ তেওঁৰ পৰাই মই প্ৰথম প্ৰেৰণাটো পালোঁ তাৰ পাছতে মই মোৰ নিজৰ কামত মানে লাগি গ'লোঁ আৰু তেখেতক আপুনি প্ৰথম বনাই দিছিলে নে কি নহয় তেখেতে প্ৰথম মোৰ বিয়াত মানে গামোচাৰ পৰা তৈয়াৰ কৰি বাঁহৰে নিৰ্মাণ কৰিছিলে তেওঁ ছাতিটো তাৰপিছত তেওঁৱে মোক প্ৰেৰণাটো দিলে যে তই এনেকৈ মানে গামোচাৰ পৰা তই বনাব পাৰ তেখেতে আপোনাক বস্তুটো দেখুৱাই দিলে যে কেনেকৈ কৰিব পাৰি হয় আমাৰ দৰ্শকসকলক ছাতিটোৰ বিষয়ে সবিশেষ জনাব নেকি হয় জনাম মোৰ মানে ছাতিটো মোৰ কেইবা প্ৰকাৰো আছে হয় এইটো এটা মই জাপি ফুল দি পেলাই বনাইছো এইটো জাপি এনেকুৱা হ'ব যথেষ্ট ডাঙৰ হয় যথেষ্ট ডাঙৰ মোৰ 29 ইঞ্চি হ'ব ছাতিটো আৰু মানে ছাতিত এইবোৰ দহিও লগোৱা আছে মোৰ বিভিন্ন ধৰণৰ দহি মানে ডিজাইনো আছে আচ্ছা এই ছাতিৰ উপৰি আপোনাৰ বেলেগ প্ৰকাৰৰ ছাতি আছে নেকি আছে আছে দেখাইছো মই এটা এটাকে দেখাইছো এইটো এটা আছে আপোনাৰ গুৰিত আপুনি কেইবা প্ৰকাৰৰ ছাতি পোৱা যায় হয় কেইবা প্ৰকাৰৰ পাব এইটো এটা আছে মোৰ শংখ ফুলৰ এইটো এটা শংখ ফুলৰ ছাতি হয় যথেষ্ট ডাঙৰ ফুল যথেষ্ট ডাঙৰ ফুল এইটো এটা আছে ইয়াৰ প্ৰকাৰটো বেলেগ হ'ব ইয়াত দহি সংখ্যাটো কম লগাইছো দহি সংখ্যাটো কম ছাতিৰ মানে ডিজাইনটো একে সাইজটো একে পাব আৰু এটা আছে মোৰ এইটো ছাতি
ইয়াত আপোনাৰ পেঁপা আছে, ঢোল আছে আৰু জাপি আছে, একেলগে সংলগ্ন হৈ আছে। আৰু এইটো ছাতিত মই এটা নতুন সংযোজন কৰিছোঁ, এই যিটো মুখীয়া আমি হাতেৰে ধৰোঁ, সেই মুখীয়াটো মই গামোচাৰ পৰাই তৈয়াৰ কৰিছোঁ। আৰু ওপৰৰ ফালে এইটো এটা ছাতিৰ ওপৰৰ চাইডটো, এইটো টপটোত মই ইয়াত যিটো টুপি থাকে, টুপিটো মই গামোচাৰ পৰাই উলিয়াইছোঁ। আৰু এটা ফুল আছে মোৰ, এইটো এটা ফুল। এইটো ফুলটো বিৰাট মানে ভাল লাগে, মোৰ নিজৰ ভাল লাগে বাৰু, আৰু সেইমতে মোৰ গ্ৰাহকসকলেও ভাল পাইছে এইটো ফুল। এইটো ইয়াত 3টা দহি লগোৱা আছে এক্সট্ৰাকে। ইয়াত সম্পূৰ্ণকে মোৰ 32টা দহি আছে। এইটো ছাতি সম্পূৰ্ণ ছাতিটোত এইটো 32টা দহি আছে। যথেষ্ট মই হাতেৰে মানে পিটিকি কৰিব লাগেতো, আৰু সময়ো যথেষ্ট লাগে, সময় ভালেমান লাগে। আৰু এটা আছে, এইটো সৰু সৰু জাপি দি তৈয়াৰ কৰা ফুল। এইটো সৰু সৰু জাপি, দেখিবলৈ ইমান বেয়াও লগা নাই চাগে। হয়। মোৰ এনে ছাতি 5 প্ৰকাৰৰ আছে, সেইমতে গ্ৰাহকসকলৰ সুবিধাৰ্থে মই 5 প্ৰকাৰৰ বনাইছো। এয়াই আৰু ছাতি। হয়, দৰ্শকসকলক মই জনাব খুজিছোঁ যে অকণমান কেইটামানহে ছাতি ইয়াত দেখাবলৈ আমি সক্ষম হৈছোঁ। ইয়াৰ উপৰিও ঢেৰ ছাতি আছে এখেতৰ গুৰিত। আৰু আপুনি ছাতি ঘৰৰ পৰাই বিকে নে কেনেকৈ কি সবিশেষ জনাব নেকি? হয়, মই ঘৰৰ পৰাই কৰোঁ। আৰু মই এটা ফেচবুক পেজ আছে, গামোচা আমব্ৰেলাছ অফ আছাম। সেই পেজটোৰ পৰাও মই বহুতখিনি মানে দৰ্শকৰ সমাদৰ লাভ কৰিছোঁ। হয়, মই আমাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে এখেতৰ ফেচবুকৰ লিংকটো ডেছক্ৰিপশ্যনত পোৱা যাব, আৰু এখেতৰ ফোন নম্বৰো দি দিম। ছাতিৰ উপৰি আৰু কিবা বনাই নেকি আপুনি? ছাতিৰ উপৰিও মই এটা মানে গামোচাৰ পৰা, এইটো অসমীয়া স্বাভিমান গামোচাৰ পৰা এইটো বস্তু তৈয়াৰ কৰি উলিয়াইছোঁ। হয়, দেখিছে দৰ্শকসকল, যিটো মানে এটা পিন্ধি আছোঁ, যিটো অসমীয়াই গৌৰৱ কৰে, গামোচাৰ পৰা নিৰ্মাণ কৰা টুপি। এতিয়া বৰ্তমান মই এই টুপিটোক লৈও মানে বহুত সমাদৰ লাভ কৰিছোঁ। দৰ্শকে আদৰি লৈছে মোক। হয়, লৈছে, আমিও দেখা পাইছোঁ। আপুনি এই কামটোৰ লগত কোন চনৰ পৰা জড়িত হৈ আছে? মই 2019 মাৰ্চ মাহৰ পৰা আৰম্ভ কৰিছোঁ এইটো কাম। আৰু আজিৰ তাৰিখত আপুনি কিমানমান ছাতি বনালে? মই আজিৰ তাৰিখত টোটেল তোমাৰ 250 ছাতি ৰেডি কৰিলোঁ। হয়, সেইমতে বিকাও হৈছে চাগে ন? হয়। আৰু টুপি আপুনি কিমানমান বনালে আৰু কোন চনৰ পৰা জড়িত হৈ আছে টুপিৰ লগত? টুপি বৰ্তমান মই যোৱা ডিচেম্বৰ 19ৰ পৰা আৰম্ভ কৰিছোঁ। বৰ্তমানলৈকে মোৰ 300 টুপি বিক্ৰী হৈছে। ছাতি যদি আমাৰ দৰ্শকসকলে বিচাৰে, কিমানমান ৰেটৰ পৰা পোৱা যাব আৰু আপুনি কেনেকৈ আপোনাক যোগাযোগ কৰিব? মোৰ ছাতি 1500 পৰা আৰম্ভ হৈছে। টোটেল 5টা ডিজাইন আছে। আৰু দৰ্শকসকলে যদি মোক বিচাৰে, মোৰ ফেচবুকত এটা পেজ আছে, গামোচা আমব্ৰেলাছ অফ আছাম। সেই পেজটোতে মোৰ সম্পূৰ্ণ ফোন নম্বৰ আছে, মোৰ এড্ৰেছ আছে, লোকেশ্যন আছে, চব চাই পেলাই দৰ্শকে মানে মোৰ লগত যোগাযোগ কৰিব পাৰে। হয়, আমাৰ দৰ্শকসকলক আপোনাৰ ফোন নম্বৰটো জনাব নেকি? মোৰ ফোন নম্বৰ হৈছে 8404004793। হয়, এইটো ফোন নম্বৰতে আপোনালোকে যোগাযোগ কৰিব পাৰিব। আপুনি এই ছাতি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত পৰিয়ালৰ আপোনাৰ কোনে যোগদান কৰে? মোৰ পৰিয়ালৰ সকলোৱে সহায় কৰে। এয়া মোৰ মা টুলটুল বৰা লাহন, এওঁ মোৰ শ্ৰীমতী জোনমণি বৰা লাহন। আৰু এয়া অকণমানি আমাৰ 3 মাহ হৈছেহে, আৰু এওঁ পিছত লাগিবগে চাগে মোৰ লগত কামত। কি নাম দিছে? এওঁৰ নামটো কল্যাণী লাহন দিছোঁ। ঘৰত আমি দেৱাশ্ৰী বুলি মাতোঁ। খুবেই ধুনীয়া নাম। আৰু মোৰ দেউতাও আছে, বিশেষ কাৰণত তেওঁ বাহিৰত যাবলগীয়া হ'ল। সেইটো কাৰণে দেউতাইও মোৰ লগত সহায় কৰে মাজে মাজে। হয়, আপোনাৰ পুত্ৰই ইমান ধুনীয়া এটা কাম হাতত লৈছে, আপোনাৰ অনুভৱ কেনেকুৱা? মোৰ মানে ভাল লাগিছে আৰু গামোচাখনৰ পৰা যে এইখিনি কাম সি কৰিব পাৰিছে, সেইখিনি লৈ পেলাই মোৰ অকণমান মোৰ নিজৰ ভাল লাগিছে মানে। আৰু ৰাইজেও আদৰি ল'লে, আমাৰ পৰিয়ালটো গৌৰৱ কৰে। গৌৰৱ কৰোঁ, পৰিয়ালটো অলপমান সুবিধা এটা হয় আৰু ৰাইজে আদৰি লওঁ। বিবাহৰ অনুষ্ঠানবিলাকত তৈয়াৰ লোৱা ছাতিসমূহ যে কোনোবাই নিৰ্মাণ কৰিছে, সেই নিৰ্মাণ কৰা মানুহজন আজি আমি চকুৰ আগত দেখা পালোঁ। আজিহে তেখেতৰ বিষয়ে জানিলোঁ, তেখেতৰ ঘৰত আহিলোঁ আৰু তেখেতে নিৰ্মাণ কৰা ছাতি দেখিলোঁ। এই ছাতি দেখি খুবেই ভাল লাগিলে, খুব আনন্দিত হৈছোঁ। অসমীয়া গামোচাৰে এনেকৈ যে নিৰ্মাণ কৰি উলিয়াব পাৰি ছাতি, তাৰ বিষয়ে জানিলোঁ। আৰু যদি ৰাইজেও আদৰি লয়, তেতিয়াহ'লে পৰিয়ালটোও উপকৃত হ'ব, লগতে সঞ্জীৱদাও উপকৃত হ'ব। আৰু যদিহে আপোনালোকে এই ভিডিঅ'টো ভাল লাগিলে, তেতিয়াহ'লে লাইক কৰক, বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।